বাগবৰ সমষ্টিৰ ১ নং বাগমাৰা গাঁৱৰ এটি দৰিদ্ৰ বিকলাংগ পৰিয়ালৰ কৰুণ কাহিনী। কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দিলে বিকলাংগ জয়নাল আবদিনৰ পত্নীয়ে। সুদীৰ্ঘ ৯ বছৰ ধৰি বিচনাত পৰি আছে এজন ব্যক্তি। বিকলাংগ হৈ পংগুত্বৰ জীৱন কটাইছে ব্যক্তিজনে। দম্পতীহালৰ নাই কোনো উপাৰ্জনকাৰী ব্যক্তি। এক অসহায় দুৰ্বিহ জীৱন পাৰ কৰিছে দম্পতীহালে। পত্নীয়ে বেলেগৰ ঘৰত কাম বন কৰি কোনোমতে চলাই আছে পৰিয়ালটো। দম্পতীহালৰ এজনো ল'ৰা ছোৱালী নাই। এটি জোপোহা সদৃশ গৃহত বসবাস কৰি আছে দম্পতীহালে। চৰকাৰী কোনো ধৰণৰ আঁচনিয়ে বা কোনো ধৰণৰ সহায় তথা দান বৰঙণিয়ে ঢুকি পোৱা নাই পৰিয়ালটোক। আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসাও কৰিব পৰা নাই স্বামীক। এক মৰ্মান্তিক হৃদয় বিদাৰক দৃশ্য, যি দেখিলে আপোনাৰো বুকুখন কঁপি উঠিব। আটাইতকৈ ডাঙৰ কথাটো হৈছে পৰিয়ালটোত নাই কোনো উপাৰ্জনকাৰী ব্যক্তি। কেনেকৈ চলে এই দুৰ্ভগীয়া পৰিয়ালটো? হে অসম তথা অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান বিকলাংগ পৰিয়ালটোৰ। চৰকাৰ তথা দল সংগঠনে সোনকালে আৰ্থিক সাহায্য প্ৰদান কৰি সকাহ দিবলৈ কাতৰা আহ্বান বিকলাংগ পৰিয়ালটোৰ। যদি কোনো সদস্য ব্যক্তি এই বিকলাংগ পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহলে তলত দিয়া একাউণ্ট নম্বৰ যোগে সহায় কৰিব পাৰে। তোমাৰটো কিমান দিনৰ পৰা? 9 বছৰ হ'ল। 9 বছৰ হ'ল। 9 বছৰ হ'ল। আপুনি কেনেকৈ চিকিৎসা কৰি আছে? এখন কিবা করে মানুষের বেলেগের খেত কাম করি মাটি কাটি কেটে কেটে আমার এই বাড়ি এলাকা এরকম করে বাঁচাইতেছি। ঘৰ চলাই আছে, হ্যাঁ, খোৱা লোৱা কৰিব লাগে। এতিয়া ওচৰ চুবুৰীয়াই বা ৰাইজে কোনো ধৰণৰ সহায় কৰিছে নেকি? তো হয়টা পাইনিকে তার মনে পাইছিলাম 2000 টাকা পাইছিলাম, তারপরে আর পাইনিকে। ডাঙৰ কোনো উচ্চ চিকিৎসালয় লৈ যোৱা হোৱা নাই? নিবার পাই না, পয়সা বাগের ফাঁকে নিবার পাই না। তো আপোনাৰতো মাটি সম্পত্তি আছে নেকি? নাই, বেলেগের মাটি আমি বাড়ি করে আছি। এতিয়া আপুনি চৰকাৰক কি ক'ব বিচাৰে? কি কমো মানে আমার এই যে স্বামীরা আজকে 9 বছর ধরে ঘরে পড়া, আমি পয়সা বাগের চিকিৎসা করে না। আমি বেলেগের কাছে খুঁজে কিছু দিয়ে চিকিৎসা পেলাম, কিন্তু খুব ভালো করে আইতেছি না। আর নদী ভাঙ্গা আমার এই আইজের এনে কটা ঘর আছিল, তা কিছু সহায় করছে। আর নদী ভাঙ্গার জন্য আমি এখন কারোর কাছে সহায় পেতেছি না। তো এই কারণে আমি তার জন্য সরকারের জন্য আমি কিছু হাত বেড়াই কি যেন আমার স্বামীটাকে যদি আমি চিকিৎসা পাতি করে আই। আমার এনে সম্পর্কত একো নহয়, কিন্তু আমাৰ ওচৰ চুবুৰীয়া। ওচৰ চুবুৰীয়া বেমাৰটো কিমান দিনৰ পৰা? আজি প্ৰায় 8-9 বছৰমান হ'লেই। 8-9 বছৰ হ'ল। তেওঁলোকে কেনেকৈ চলি আছে? এওঁলোকে বৰ্তমান মানে বিৰাট কঠোৰতাত চলি আছে। তাৰমানে এই বেমাৰীৰ যেতিয়া তিৰি সি তাৰমানে মানুহৰ ঘৰত খুজি মাগিও আনে বা হয়তো মানুহৰ বঞ্চন কৰে, কৰি আনে। সেনে জীৱনো চলাই আছে বা ৰোগীজনো চিকিৎসা কৰি আছে। ইয়াৰ কোনো প্ৰাপ্তবয়স্ক ল'ৰা বা ছোৱালী নাই? নাই। ইয়াৰ ওচৰ চুবুৰীয়া ৰাইজে বা পাব্লিকে কোনো ধৰণৰ সহায় দান বৰঙণি কৰিছেনে? আজি প্ৰায় 2 বছৰ ধৰি ৰাইজৰ পৰা একো পোৱা নাই, কিন্তু আগত পাইছিল। নদীয়ে যেথান ভাঙা নাছিল, নদীয়ে ভাঙাৰ পিছত মানে গোটেই মানুহজনে এই গাঁওখন এৰিও গ'ল, মানুহো নাই। সেই হিচাপত মানে 2 বছৰ ধৰি একো পোৱা নাই। এতিয়া আপুনি চৰকাৰক কি ক'ব বিচাৰে? আমি এতিয়া চৰকাৰক এইখিনিয়ে ক'ব বিচাৰোঁ, যাতে চৰকাৰে আমাৰ এই ৰোগীজনৰ ফালে লক্ষ্য কৰি অলপ দান বৰঙণি আগবঢ়াই ডাঙৰ এখন মেডিকেলত নিয়াৰ সুবিধা কৰি দিলে আমি আমাৰ ওচৰ চুবুৰীয়া হিচাপত আমিও সুখী হ'লোঁ।